আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি যাবলৈ লৈছোঁ খুব ধুনীয়া জেগা এটালৈ, মানে আজি চাপৰিলৈ যাম। বিৰাট ধুনীয়া লাগে মোৰ চাপৰিলৈ গৈ, আৰু বহুত দিন যোৱা নাই। এইফালে মা ওলাইছে, এইফালে পেহী এজনী ওলাইছে। আমি এতিয়া চাপৰিলৈ যাম, নাৱত যাম। বহুত বছৰ হ'ল মানে মই নাৱত যোৱা নাই, আজি যাম। আৰু ভাবিলোঁ আপোনালোককো দেখাই দিওঁ আমাৰ চাপৰিখন। চাই থাকিব ভিডিঅ'টো। কি তুমি পাৰ কৰাবা? পাৰিবা পাৰ কৰাবা? অঁ, এইফালে চাওঁ, এই টিকলিজনীয়ে আমাক এটা নাও পাৰ কৰাই দিব। সঁচাকৈ পাৰা নহয়, তাই হেনো নাও মানে অনা নিয়া কৰি থাকে জেঠাকহঁতক ই পাৰলৈ, তাই পাৰ কৰাই দিব। এতিয়া মই আজিহে গম পাইছোঁ যে নাও পাৰ কৰাই দিয়ে বুলি। আৰু এয়া আমি চাপৰি যাবলৈ আহি আছোঁ। এইখন ধনশিৰি নদী, এইফালেদি আমি নাৱত যাম। এইখনতে যাওঁ হা, এইখনত পানী কমি আছে, ইখনত পানী বেছি আছে, আকৌ পানীখিনি উলিয়াব লাগিব। এয়া তাই নাও টানি আছে। দিন হ'লতো, 2 বছৰমান হ'লতো। 2 বছৰ নাই সেইখন যোৱা কেঞ্চেল। সেইখনত তাই হেনো ভালছে নোৱাৰে, এতিয়া আমি এইখনত যাম। এইখনত চলাই থকা অভ্যাস আছে, খালি পানীখিনি সিঁচি ল'ব লাগিব ন। আৰু এতিয়া আমাৰ সেইখন নাৱত যোৱা কেঞ্চেল, এইখন নাৱতে যাম। তাই মানে ভণ্টিজনীয়ে মানে সেইখন নাও পাৰিছিলে, এইখন নাও নোৱাৰে, কিন্তু এতিয়া খুৰীজনীয়ে লৈ যাব। আৰু খুব বতাহ মাৰি আছে, ভণ্টিজনীয়ে লৈ গ'লে মানে ভয় লাগে নাও, সেইটো কাৰণে খুৰীয়ে লৈ যাব, তাইৰ মাকে। এতিয়া আমি ৰখি আছোঁ। খৰালে চুপহি কাজলি জপাদু চকুৰ পতাত ধেমালি চলেৰে কৰে নুতি পচি নিচুকনি গিজুলি যায় শয়নত দুটি নয়ন মধুৰ দুগামতে আউজিলে হিৰদ হাগেনে চিকুনে সোণটোপনি তোমাৰ মায়াময় উশাহৰ মেৰানে যাযাবৰী মোৰেনো হেঁপাহত। আমি পাই গ'লোহি সিপাৰ চাপৰি। এইফালে মানে চব চব্জি তব্জি চব খেতি চেতি কৰা হয়। আৰু ইয়াতে মানে আমাৰ আইতাৰ ঘৰ আছে, মানে বহুত মানে মানুহ আছে এইফালে, কিন্তু চব্জি তব্জি খেতি কৰা হয় এইফালে। আৰু মানে ককা এজনে বেমাৰ, সেয়া মাহঁতে বেমাৰ খবৰ ল'বলৈ আহিছে। আৰু ইয়াতে মানে আমাৰ নিজৰ বাৰীও আছে, তাত চব্জি তব্জি মানে খেতি কৰা হয়, কিন্তু বেলেগে কৰে, ইয়াৰ মানুহে, আমি নকৰোঁ। আৰু আজি আপোনালোকক আমাৰ সেইখন বাৰীও দেখাম। ময়ো বহুত দিন অহা নাই, মানে চাবলৈ মন গৈ আছিলে। বগৰী সেই লাগি আছে দেখোন চাপৰতে। এইবিলাক মানে বহুতে চব্জি নি পেলাই শেষেই হ'ল। আৰু এই মানে যেতিয়া সৰিয়হ ফুলে তেতিয়া আৰু ধুনীয়া লাগে। আৰু সেইজোপা বগৰী আহোঁতে খাই যাম দে যদি পাৰোঁ। বগৰী একদম চাপৰতে লাগি আছে। আৰু এইবিলাক এতিয়া হাবি হৈ গ'ল, মানে চব্জি কিছুমান বহুত এতিয়া মানে উঠাই দিলে, সেইটো কাৰণে এতিয়া মানে পূৰা হাবি হৈ গ'ল। হ'লেও এইবিলাক আছে। আৰু এইখিনি সৰিয়হ চৰিয়হ ফুলি শেষ। সৰিয়হ ফুলাৰ দিনত যে কি মজা লাগে মানুহৰ, মানে গোটেইখন হালধীয়া হৈ থাকে। আৰু এইফালে ইয়াত নহৰুনি পিঁয়াজ কিবা দি থৈছে, পিঁয়াজ চাগে, অঁ এইবিলাক পিঁয়াজ। আৰু এইফালে এইবিলাক গাজৰ নেকি চাগে, এইবিলাক গাজৰ, মানে চব খেতিয়ে কৰে ইয়াত। আৰু আমাৰ বাৰীখন সেই আগলৈ আছে। আৰু এয়া আমি পাই গ'লোহি আমাৰ বাৰী। এইখন আছিলে জানো আমাৰ বাৰী? এইখন নহয় নেকি, এই পিছৰখন। মই নিজে পাহৰি দিলোঁ কোনখন বাৰী হয়। এইফালে ইয়াত কৰি আছে এইবিলাক বন্ধাকবি চন্ধাকবিবিলাক চব দি আছিলে, এতিয়া উঠাই দিলে। আৰু চব দি আছিলে, এতিয়া বেলেগ কিবা কিবি দি থৈছে। আৰু এইখন হৈছে আমি মানে যাক কৰিব দিছোঁ তেওঁলোকৰ বাৰী হয়, আৰু সেইখন আমাৰ বাৰী।
আৰু এইফালে এইখন আছে আমাৰ বাৰী আৰু ইয়াৰ পৰা এতিয়া মাহঁতে শাক চাক তুলি নিবলৈ ৰখি আছে ইয়াতে মানে এইবিলাক বন্ধাকবি চব দি থোৱা আছে এইখন ইয়াৰ পৰা একদম সেই তালৈকে গছজোপা যে আছে তালৈকে আমাৰ হয় এইখিনি আৰু এইফালে আমাৰ হয় এইখিনিত আমাৰ মানে ধান খেতি কৰা হয় তেওঁলোকে কৰে ধান খেতি আমি আৰু এইখন আমাৰ ইয়াৰফালে আছে বন্ধাকবি নি শেষেই হ'ল আৰু এইফালে এইবিলাক জিলিমিলি ঢেৰ শাক আছে এইবিলাক আৰু এইফালে ওলকবি আছিলে এইবোৰ নি শেষ এইফালে ইয়াত দি থৈছে বেঙেনা এইফালে জলকীয়া আছে এইবিলাক চব জলকীয়া দি থোৱা আছে বেঙেনা আৰু এইফালে আছে কি কবি জানো মই চিনিয়ে পোৱা নাই ইয়াত দি থোৱা আছে আৰু সেইফালে আগলৈ বেঙেনা দি থোৱা আছে আৰু মই নহয় এনেকুৱা চব্জি মানে যদি বাৰী দেখোঁ নহয় মই একদম ক'ব নোৱাৰা হৈ যাব মানে বহুত ভাল পাওঁ মই চব্জি বাৰী এইফালে চব দি থোৱা আছে এইফালে এইবোৰ সৰিয়হ দি থোৱা আছিলে এইবিলাক সৰিয়হ ফুলিহে সৰিয়হ মানে ফুলা ছিজনত ইমান ধুনীয়া লাগে ন মানে বহুত ধুনীয়া লাগে আৰু এইফালেও দি থোৱা আছে এয়াও বন্ধাকবি হ'ব চাগে মই চিনি নাপাওঁ কিন্তু কবি বুলি গম পাইছোঁ আৰু কবি নিচিনা পাতটো এইফালে সেইফালেও কিবা কিবি ৰঙালাও চঙলাও এনেকুৱা দি থোৱা আছে চাগে আৰু এইফালে এইবিলাক এতিয়া একো দিয়া নাই তো এইখনেই হৈছে আমাৰ বাৰী আৰু এইফালে এইবোৰ জিলিমিলি শাক হৈ আছে এইটো শাক আমি জিলিমিলি শাক বুলি কওঁ বহুত জেগাতে বেলেগ বেলেগ কয় Started as a whisper, message from a new world I'd never known. Something about it felt like it'd been waiting my whole life. আৰু আমাৰ জিলিমিলি শাক চিঙি হৈ গ'ল চাওঁ এই মোনা লৈছোঁ এই মোনা জিলিমিলি শাক গোটেই জিলিমিলি শাকে আছে ইয়াত এতিয়া হৈ গ'ল এতিয়া আমি যাম আইতাহঁতৰ ঘৰলৈ হ'লনে এতিয়া আমি আইতাহঁতৰ ঘৰলৈ যাওঁ দ্ৰোণ শাক দ্ৰোণ শাক ল'ব লাগিছিলে দ্ৰোণ শাক নায়ে দেখোন ইয়াত দ্ৰোণ শাক চাইছিলোঁ কিন্তু দ্ৰোণ শাক মানে খাই বিৰাট ভাল পাওঁ দ্ৰোণ শাক মানে ল'বলৈ আছে ইয়াত ইমান নাই দ্ৰোণ শাক আৰু ইমানেই গৰম উঠিছে মই তলত এটা চুৱেটাৰ পিন্ধি আহিছোঁ তাৰ ওপৰত আকৌ জেকেট পিন্ধি আহিছোঁ ইয়াত মানে তামাম গৰম উঠিছে আৰু এইফালে মোজা আছে জেকেটটো খুলি লৈছোঁ আৰু মাহঁতে শাক দেখি একদম ক'ব নোৱাৰা হৈ গৈছে পূৰা উতলিছে একদম জিলিমিলি শাক হ'লে এয়া হৈ গ'ল এক মোনা জিলিমিলি শাক অকল জিলিমিলি শাক প্ৰথমতে শাক বুটলি লৈছোঁ তাৰপাছতহে আলহী ঘৰলৈ যাম আৰু আমি ককাহঁতৰ ঘৰ পাই গ'লোহি আৰু এয়া হৈছে ককা এইটো পাতলাছ গছ নেকি এইযোৰ পাতলাছ গছ মই বিৰাট ভাল পাওঁ পাতলাছ খাই পকিছেনে ফাগুনত পকিব এতিয়া নপকে বোলে মই বিৰাট ভাল পাওঁ আতলাছ খাই এইবিলাক চব ঢেৰ লাগি আছে এইটো এটা ওপৰলৈ এইটো নাই পকা নাই দেখাত পকা যেন লাগিছে কিন্তু পকা নাই এইবিলাক ঢেৰ লাগি আছে এইবিলাক The time, 'cause I wanna freeze this moment, make it mine, hold you close. Now my heart's wide open when I'm with. আৰু এতিয়া সময় হৈ গ'ল 4টা আৰু এতিয়া আমি ঘৰলৈ আহি আছোঁ আৰু এইখন হৈছে ইক' কেম্প এখন নতুনকৈ বহিছে আৰু ইয়াত কোনোবা যদি আহি মানে থাকিব বিচাৰে থাকিব পাৰে আৰু এইটো হৈছে পাৰ ঘাট মানে এইডোখৰ ইপাৰৰ পৰা মানুহ সিপাৰলৈ মানে নাৱেৰে অহা যোৱা কৰে আৰু আমি আহোঁতে সেই আগৰ ফালে বেলেগ এফালে আহিছিলোঁ কিন্তু এইটো চাইডে মানুহ অহা যোৱা কৰে এইটো ঘাট হয়